হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু যাৰ বেয়া হৈ আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ যাতে ভাল হওক। তো গাইজ এতিয়া মানে আহিছোঁ একদম পুৰা নদী কিনাৰত আহি ৰখি আছোঁ। দেখিছে আপোনালোকে নদী কিনাৰত আৰু পুৰা লগৰো আহিছে, আপোনালোকক দেখাই দিম। আজি মানে বহুত দিনৰ মূৰত আজি সকলোৱে ক'লে মানে খানা এটা খাওঁ বুলি লগৰকেইটাই, তো গুচি আহিলোঁ মানে খানাটো খাবলৈ আৰু এইফালে দেখুৱাই দিম। কৰি আছে আৰু মানে যোগাৰটো 2000 years later. এইকেইটা এহেঁতি ইয়াত কামত লাগি আছে ধুনীয়াকৈ একদম। নিপু কিবা এটা কোৱা আকৌ, কি মাংস আজি কি মাংস লগত খানাটো আছে তোমালোকৰ? গাহৰি আছে আজি আমাৰ একদম পুৰা মজা লোকেল গাহৰি বোলে। এইফালে চাওক নাজাৰাটো কি মজা লাগিছে। গাইছ এটাই মানে আনিছিলে পুৰা একদম ধানে চানে লৈ আহিছে মানে চাউল। তাৰপিছত এইফালে আমাৰ বিপুলে বাচি আছে। বিপুল কেনেকুৱা লাগিছে বাচি? ভাল লাগিছে না? আমনি লাগিছে নাই? মজা লাগিছে। কোনে আনিলে জানো মানে একদম চাউলৰ লগত পুৰা ধান মিক্স কৰি লৈ আহিছে একদম জানো এইটো ইয়ে হ'ব নেকি? নিপুৱে হ'ব নেকি? নিপু আনিছিলে নেকি তই? এই লাদেন আনিছিলে? এই হিমান্ত আনিছিল নেকি? মানে গাইছ ইয়াক অকলে পঠাই দিলে এখনৰে মানে ইটোৰ পৰা পানী আনিবৰ কাৰণে ই অকলে বুলগে মানে। এতিয়া চব পানী আনি আছে, আনিব হোৱা নাই, চিঞৰি আছে ই। আহি থাকিব দিছোঁ এনেকৈ তাক মানে আজি এইটো দেখিছে নাই বহুত কিবা লাগিছোঁ। এতিয়া পুৰা চৰু উঠাই দিলোঁ আৰু ভাতটো বনাবলৈ ৰেডি কৰিছোঁ প্ৰথম, তাৰপিছত মাংসটো বনাম চাই থাকিব। এইফালে কেৰাহী ধুই ৰেডি। এইফালে আমাৰ গাহৰি মাংসটো ধুনীয়াকৈ উলিয়াই থৈছে ধুবৰ কাৰণে। এতিয়া হ'ব এবাৰ পানী আনিলে আকৌ পেলাই দিলে। চব একদম সুদাগা বেয়া কাম কৰি আছোঁ বুলি নাভাবিব, গৰম কাৰণে আমি চোলাকেইটা খুলি থৈছোঁ মানে। থাকি আহিলে নেকি এটাখন থাকি আহিলে তো মানে গাইছ এটাখন পাহৰি আহিলোঁ মানে। এইফালে ভাত উতলি আছে ধুনীয়াকৈ হ'বগৈ আৰু ভাত হৈ গ'ল আৰু আমাৰ হেতা মানে পাহৰি থাকিলোঁ, এখন বনাই ল'লোঁ ধুনীয়াকৈ। পানীটো অলপ আৰু আমাৰ মাংস ইয়াত কেঁচাই কোনোবাই খাই আছে, কমি আছে যেন লাগিছে। কোনে খালি কেঁচাই মাংস খাই দিছে তই হা? ত' গাইছ আপোনালোকে ভিডিঅ'টো যদি মোৰ চাই থাকে তেতিয়াহ'লে গম পাব আগতো আমি এটা হাঁহ আনি খানা খাইছিলোঁ মানে তেনেকৈ সেই তেতিয়াও মানে হেতাখন পাহৰি থাকিছিলোঁ আৰু আজি এনেকুৱা হৈছে। এইফালে বহি আছে হেণ্ডচাম বয়। ভাতটো হৈ গ'ল মানে অকণমান হেৰি হৈছে মানে আৰু পানীটো সহ হৈ আছে, সেইটো কাৰণে অকণমান শুকাব দিছোঁ পানীটো পেলাই মেলি। এতিয়া হৈ যাব আৰু শুকালে ভালকে লৰাই দিয়া দেই। তো গাইছ এইফালে আমাৰ মাংস ৰেডি, চিয়া ভাত বাঢ়ি আছে ধুনীয়াকৈ। এয়া আমাৰ খোৱা বোৱা পৰ্ব আৰম্ভ হৈছে। এয়া এইফালে হিমান্ত, লাদেন, এয়া বিপুল। নিপু কেনেকুৱা মজা ন? আৰু চুচৌ কৈ দে টিকনি মেন আমাৰ টিকনি মেন। গা ধুব আহি আছোঁ জুবিয়াই দে তাক, জুবিয়াই দে। পানী খাই মেলি আহি মানে পুৰা এইফালে গা ধুই আছে। এতিয়া মানে আমি ফাইনেলি খানাটো খাই বৈ মেলি আহি আছোঁ ঘৰলৈ যাবলৈ। আৰু আজি ভিডিঅ'টো ইমানে আছিলে, পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই, জয়।